নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মোৰ নতুন চেনেল SJ বৰালৈ সকলোকে স্বাগতম জনাইছোঁ। মই বিশেষ কাৰণ এটাত ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। তো বন্ধুসকল, পুনৰ আজিৰ পৰা মই কণ্টিনিউভাৱে ভিডিঅ' আপলোড কৰিম। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লওঁ, যদি আপোনালোক মোৰ চেনেলটোত প্ৰথম আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু বেল আইকন প্ৰেছ কৰিব। যেতিয়াই মই নতুন নতুন ভিডিঅ' লৈ আহোঁ তাৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। তো বন্ধুসকল, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি গুৰুত্বপূৰ্ণ কথা এটাৰ ওপৰত ভিডিঅ' বনাবলৈ ভাবিছোঁ। আপোনালোকে মোৰ ভিডিঅ'ত দেখাৰ দৰে ইণ্ট্ৰ' বনাব খোজে নেকি? এটা বহুত ধুনীয়া খুব সুন্দৰ ইণ্ট্ৰ' যদি বনাব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো বন্ধুসকল, ব'লক ইণ্ট্ৰ' কেনেকৈ বনায় আৰু কেনেকৈ ইয়াত গান বা মিউজিক এড কৰি ইণ্ট্ৰ' বনাব পাৰি তাৰ গোটেইখিনি প্ৰচেছ মই আপোনালোকক ক'ম। আৰু HD ইণ্ট্ৰ' হয়, আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নাপায়, বহুত ধুনীয়া দেখাত হয়। আপুনি বিভিন্ন ধৰণৰ ইণ্ট্ৰ' বনাই ল'ব পাৰিব। তো মোৰ যোনটো ভাল লাগিছে মই বনাই লৈছোঁ, আপোনালোকে স্ক্ৰীণত দেখাব। তো বন্ধুসকল, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমে কি কৰিব লাগিব, প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। আপোনালোকে মই যেনেকৈ কৈ যাম তেনেকৈ ষ্টেপ বাই ষ্টেপ কৰিব, তেতিয়া বেষ্ট আৰু সুন্দৰ ইণ্ট্ৰ' বনাব পাৰিব। অতি দেখাটো বহুত সুন্দৰ হয়। যোনটো এপ্লিকেশ্যনৰ দ্বাৰা মই আপোনালোকক ক'ম, এইটো মই বহুত দিন বিচৰাৰ পিছতহে মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। তো বন্ধুসকল, ইয়াত আপোনালোকে চিম্পলি চাৰ্চ কৰিব লাগিব পিক্সেল ফ্ল', PIXEL, পিক্সেল FLOW। চিম্পলি এইটো আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব। মই চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত ইয়াত দেখিছে মই অলৰেডি ইনষ্টল কৰি ৰখাৰ বাবে ইয়াত অ'পেন দেখাইছে। তো মই পিক্সেল ফ্ল'টো অ'পেন কৰোঁ। তো দেখিছে নতুন এটা এণ্টাৰপ্ৰাইজ অ'পেন হৈছে, ইয়াত এপছটো অ'পেন হৈছে। তো ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ ইণ্ট্ৰ' বনাব পাৰিব। ইয়াত দেখিছে কিমান ধুনীয়া ধুনীয়া ইয়াত বেকগ্ৰাউণ্ড আছে। তো বন্ধুসকল, মই চিম্পলি প্ৰথমৰ যোনটো অপশ্যন মই সেইটোতে বনাইছিলোঁ, মই আপোনালোকক সেইটোতে মই দেখাই দিছোঁ। চাওক, মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে ইউজ বুলি অপশ্যন আছে, ইউজত ক্লিক কৰিব লাগিব। ইউজত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে ইয়াত চেঞ্জ টেক্সট, ইয়াত টেক্সটখিনি আপোনালোকে দিব পাৰিব। মই দিম মোৰ চেনেলটোৰ নাম, আপোনালোকে আপোনালোকৰ নিজৰ চেনেলটোৰ নাম দিব। মই মোৰ চেনেলটোৰ নাম দিম SJ বৰা। দেখিছে ওপৰতো SJ বৰা হৈ গৈছে। তলত আপোনালোকে চিম্পল এনিমেশ্যন যি কি দিব পাৰে। মই দিছিলোঁ অসম জিন্দাবাদ, তো মই অসম জিন্দাবাদে দিছোঁ চিম্পলি। এইটো আপোনালোকে নিজে নিজৰ হিচাপত দিব পাৰে। তো ইয়াত আপোনালোকে এইটো ডাঙৰ সৰু এইটো কৰিব পাৰে। তো বন্ধুসকলে ইয়াত দেখিছে আপোনালোকে এতিয়া প্লে কৰিও চাব পাৰে। তো এতিয়া আপোনালোকে ইয়াত মিউজিক এড কৰিব পাৰে, বেকগ্ৰাউণ্ড এড কৰিব পাৰে। দেখিছে বেকগ্ৰাউণ্ডত ক্লিক কৰিলে বহুত ধুনীয়া ধুনীয়া সুন্দৰ বেকগ্ৰাউণ্ড আছে। মোবাইলৰ আপোনালোকৰ ফটোও দিব পাৰে ইয়াত ইণ্টাৰনেল ষ্টকৰ পৰা। তো ডাউনলোড ফ্ৰম লাইব্ৰেৰীৰ পৰা ইয়াৰ পৰা আপোনালোকে ইয়াত যিখিনি এপছৰ লাইব্ৰেৰী আছে তাৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ ফটো দিব পাৰে। তো বন্ধুসকল, আপোনালোকে সম্পূৰ্ণভাৱে দেখিছে কি ধুনীয়া ইণ্ট্ৰ' এড বনাব পাৰে। অডিঅ'ৰ কাৰণে আপোনালোকে ইয়াত চিলেক্ট কৰি ইণ্টাৰনেট ষ্টকত অডিঅ' যদি ডাউনলোড কৰি থোৱা থাকে আপোনালোকে ইয়াত দিব পাৰে। তো বন্ধুসকল, এনেদৰে আপোনালোকে এটা ধুনীয়া খুব সুন্দৰ ইণ্ট্ৰ' বনাব পাৰিব। আৰু বিভিন্ন ধৰণৰ ইণ্ট্ৰ' এড আছে, ধুনীয়া ধুনীয়া বেকগ্ৰাউণ্ড আছে, আপোনালোকে ইয়াত চাব পাৰিব। তো ইয়াত দেখা পাইছে মই এক্সিটত আহিছোঁ। এক্সিটত অহাৰ পিছত আপোনালোকে দেখিছে ইয়াত কিমান ধুনীয়া ধুনীয়া বেকগ্ৰাউণ্ড, ভালদৰে আপোনালোকে লক্ষ্য কৰিব। তললৈও আছে এইবিলাক সুন্দৰ সুন্দৰ। আপোনালোকে যিখিনি ইয়াত তলা লাগি আছে সেইখিনি আপোনালোকে সাধাৰণ প্ৰে' কৰিব লাগিব, আৰু যিখিনি ইয়াত তলা লাগি থকা নাই সেইখিনি আপোনালোকে চিম্পলি বনাব পাৰিব। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব আৰু ভিডিঅ'টোত কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা হৈছে, আৰু ছাবস্ক্ৰাইব কৰিব কেতিয়াও নপাহৰিব, আৰু লগতে বেল আইকন প্ৰেছ কৰিব। যেতিয়াই মই নতুন নতুন ভিডিঅ' লৈ আহোঁ তাৰ ন'টিফিকেশ্যন আগতে আহিব। তো মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। তো আজিলৈ বাই।